আজি তোমালোকৰ কাৰণে ইংলিছ ৰিডাৰৰ এটা নতুন পাঠ লৈ আহিছোঁ। প্ৰথম পাঠটো চাই লোৱা। পাঠটোৰ নাম হৈছে পেন্স, পেন্সিলছ এণ্ড বুকছ। নে প্ৰথমে পাঠটো চাই লোৱা। দিছ ইজ এ পেন, দিছ ইজ মাই পেন, ডেট ইজ এ পেন্সিল, ডেট ইজ ইয়ৰ পেন্সিল, দেয়াৰ আৰ টু বুকছ অন দ্য টেবল, দিছ ইজ মাই বুক, that is your book. Look at the two pens in the stand. The red one is my pen, the blue one is your pen. These are shirts, these are my shirts, they have no shirt. এতিয়া চোৱা, পেন্স মানে কলমবোৰ, পেনবোৰ, পেন্সিলছ মানে পেন্সিলছবোৰ, এণ্ড বুকছ আৰু বুকছ মানে কিতাপবোৰ, এন মানে আৰু। পেন, পেন্সিল, বুক, চাৰ্ট, দিছ, ডেট, দে, দিছ, এইকেইটা হৈছে শব্দ। পেনটো জানাই কলম, পেন্সিল, বুক, কিতাপ, চাৰ্ট মানে কামিজ, দিছ মানে এইটো, ডেট মানে সৌটো, দে মানে সিহঁত বা তেওঁলোক, দিছ মানে এইবোৰ। এতিয়া পাঠটোৰ অসমীয়া ভাঙনিটো চাই লোৱা। দিছ ইজ এ পেন, এইটো এটা কলম। দিছ ইজ মাই পেন, এইটো মোৰ কলম। ডেট ইজ এ পেন্সিল, সৌডাল এডাল পেন্সিল। ডেট ইজ ইয়ৰ পেন্সিল, সৌডাল তোমাৰ পেন্সিল। দিজ আৰ টু বুকছ অন দ্য টেবল, দেয়াৰ আৰ টু বুকছ অন দ্য টেবল, তাত আছে, দেয়াৰ আৰ মানে তাত আছে, টু বুকছ মানে দুখন কিতাপ, অন দ্য টেবল, টেবুলখনৰ ওপৰত। আমি এনেকৈ ক'ব পাৰোঁ, টেবুলখনৰ ওপৰত দুখন কিতাপ আছে। দিছ ইজ মাই বুক, এইখন মোৰ কিতাপ। ডেট ইজ ইয়ৰ বুক, সৌখন তোমাৰ কিতাপ। লুক এট দ্য টু পেন্স ইন দ্য ষ্টেণ্ড, ষ্টেণ্ডডালত থকা দুটা কলমলৈ চোৱা। দ্য ৰেড ওৱান ইজ মাই পেন, ৰঙা কলমটো মোৰ নে, আৰু দ্য ব্লু ওৱান ইজ ইয়ৰ পেন, আৰু নীলাটো তোমাৰ কলম। ৰঙাটো মোৰ কলম আৰু নীলাটো তোমাৰ কলম। দিজ আৰ শ্বাৰ্টছ, এইবোৰ চোলা, কামিজ। দিজ আৰ মাই শ্বাৰ্টছ, এইবোৰ মোৰ চোলা। দে হেভ ন' শ্বাৰ্ট, তেওঁলোকৰ চোলা নাই। প্ৰশ্ন উত্তৰখিনি চাই লোৱা। লুক এট ইচ পিকচাৰ এণ্ড টেল হোৱাট ইজ ইট ইজ। ছবিবোৰ চাব দিছে আৰু কি ক'ব দিছে। দিছ ইজ এ ৱাটচ, ৱাটচ মানে ঘড়ী। বল, দিছ ইজ এ বল। দিছ ইজ এ ডগ, এইটো এটা কুকুৰ। ইয়াতে চোৱা, দিজ আৰ এইবোৰ, এটাতকৈ বেছি থাকিলে কি হ'ব, এইবোৰ বুজাবলৈ কি ব্যৱহাৰ কৰিম, দিজ আৰ। দিজ আৰ টয়ছ, দিজ আৰ বয়জ, দিজ আৰ অৰেঞ্জেছ, এইবোৰ কমলা, এইবোৰ ল'ৰা। তাৰপিছতো দিছে চোৱা, ফ্ৰেম 5 sentences with the help of the following table, তলৰ তালিকাখনৰ পৰা বা টেবুলখনৰ পৰা সহায়ত 5টা বাক্য গঠন কৰা, 5টা বাক্য বনোৱা। ঠিক কেনেকৈ বনাব লাগিব, ইয়াৰ পৰা এটা শব্দ ল'ব লাগিব, ইয়াৰ পৰা এটা শব্দ ল'ব লাগিব, ইয়াৰ পৰা এটা ল'ব লাগিব, আৰু ইয়াৰ পৰা এটা ল'ব লাগিব নে। আৰু এটা কথা মন কৰিবা, বাক্যবোৰ বনাওঁতে এটা শব্দকে বা এটা বাক্যকে দুবাৰ ৰিপিট নকৰিবা, পুনৰাই নিলিখিবা। প্ৰথমে চোৱা, দিছ ইজ মাই পেন, দিছ ইজ মাই পেন, এনেকৈ বনাইছোঁ। তেনেকৈ বাকীখিনি বনাই যাব লাগিব। ডেট ইজ ইয়ৰ পেন্সিল, দিছ ইজ মাই বুক, ডেট ইজ ইয়ৰ পেন, দিছ ইজ মাই পেন্সিল। তোমালোকে প্ৰশ্ন উত্তৰবোৰ বহীত লিখি যাবা, লগতে যি শব্দাৰ্থখিনি অনুবাদখিনি লিখালোঁ সেইখিনিও বহীত টুকা কৰি থ'বা।